মই অভিনন্দন জনাইছোঁ ডেমক্ৰেটিক কাণ্ট্ৰিত গণতন্ত্ৰ দেশত পাৰ্টি গঠন হ'ব পাৰ্টি ভাঙিব এইটো একদম ভাৰত স্বাধীনৰ পৰাই চলি আছে গতিকে এইটো আৰু এটা নতুন পাৰ্টি আৰম্ভ হ'ল মই অভিনন্দন জনাইছোঁ নেতৃত্বক আৰু আশা ৰাখিছোঁ যে বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে এটা ইথিকেল এটা প্ৰিন্সিপল লৈ পেলাই এটা কাম কৰিব আৰু এই অঞ্চলৰ ৰাইজৰ চিন্তা কৰি পেলাই তেখেতসকলে কাম কৰিব মই সেইটো আশা ৰাখিছোঁ মই অভিনন্দন জনাইছোঁ ডেমক্ৰেটিক কাণ্ট্ৰিত গণতন্ত্ৰ দেশত পাৰ্টি গঠন হ'ব পাৰ্টি ভাঙিব এইটো একদম ভাৰত স্বাধীনৰ পৰাই চলি আছে গতিকে এইটো আৰু এটা নতুন পাৰ্টি আৰম্ভ হ'ল মই অভিনন্দন জনাইছোঁ নেতৃত্বক আৰু আশা ৰাখিছোঁ যে বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে এটা ইথিকেল এটা প্ৰিন্সিপল লৈ পেলাই এটা কাম কৰিব আৰু এই অঞ্চলৰ ৰাইজৰ চিন্তা কৰি পেলাই তেখেতসকলে কাম কৰিব মই সেইটো আশা ৰাখিছোঁ